নমস্কাৰ, মই প্ৰশান্ত বৰা স্বাগতম জনাইছোঁ টেকনিকেল লিটুচনৰ মাজলৈ পুনৰ এবাৰ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ ষ্টুডিঅ'ত উপস্থিত হৈছোঁ। এতিয়া প্ৰায় 10 বাজিছে। মোৰ ওপৰত ঘড়ী এটা আছে আৰু ঘড়ীটো চাই কিনি কৈছে 10 বাজিব লৈছে। 10 বাজিছে আৰু নিশা 10 বজাত আপোনালোকৰ মাজত মই পুনৰ এটা ভিডিঅ' খুব ভাল খবৰ এটা লৈ আনিছোঁ। বিশেষকৈ বহুতে অপেক্ষা কৰি আছে এই বিধানসভাত নতুনকৈ কিবা কিবি খবৰ আহিব নেকি। এই বিধানসভাৰ খবৰৰ লগতে মই আপোনালোকক সেই ভাল খবৰটোহে দিব বিচাৰিছোঁ। আজি বিশেষকৈ ক'ব বিচাৰিছোঁ যে আজি হাইস্কুল শিক্ষক সংস্থাই সদৌ অসম অপ্ৰাদেশিকৃত, পুনৰ কৈছোঁ সদৌ অসম অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক সংস্থাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিছিলে। আৰু লগ কৰাৰ পৰৱৰ্তী সময়ত খবৰটো এনেকুৱা ধৰণৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে এখন মেমৰেণ্ডাম দিছিল আৰু মেমৰেণ্ডামত কেইটামান স্পষ্ট দাবী তাত উল্লেখ আছিলে। বিশেষকৈ সেই দাবীকেইটা কি কি আছিলে? 1 নম্বৰতে দাবী আছিলে 1/1/2006 আগলৈকে যিবিলাক হাইস্কুলে, বিশেষকৈ হাইস্কুল শিক্ষক সংস্থাই লগ কৰিছিলে কাৰণে হাইস্কুলৰ কাৰণে দাবীটো আছিলে। প্ৰথম দাবীটো 1/1/2006 আগলৈকে যিবিলাক হাইস্কুলে মেট্ৰিক দিছিল, HSLC এক্সামিনেশ্যন দিছিল তেওঁলোকৰ স্কুলৰ আণ্ডাৰত, সেইবিলাক বিদ্যালয়ক প্ৰাদেশিকৰণ কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিলে। লগতে আৰু কেইবাটাও দাবী আছে যে যিবিলাক বিদ্যালয় 1/1/2006 লৈকে ধৰি মানে অষ্টম শ্ৰেণীটো লাষ্ট ক্লাছ হিচাপে ধৰিব গৈছে। 1/1/2006 ধৰি অষ্টম ক্লাছটো লাষ্ট, মানে অৰ্থটো এনেকুৱা 1/1/2006টো যদি তাত থাকে তেনেহ'লে অষ্টম ক্লাছটোহে লাষ্ট ধৰিব লাগে, কিয়নো 2010 চনলৈকে অষ্টম ক্লাছটো ফাৰ্ষ্ট ক্লাছ আৰু কিন্তু 2010 চনৰ পাছতহে সেই অষ্টম ক্লাছটো ME বিদ্যালয়লৈ স্থানান্তৰিত হৈছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া তেওঁলোকে লগ কৰিছিল, লগ কৰোঁতে মানে বিধানসভা যেতিয়া চলি আছিলে, বিধানসভাৰ পাছত তেওঁলোকে লগ কৰিছিলে। মানে আজিৰ বিধানসভাখন সম্পূৰ্ণৰূপে বিধানসভা নচলিলে, মানে একেবাৰে যেতিয়া 4টামান বজালৈকে চলিব লাগে সেই 4 বজালৈকে কিন্তু সেই বিধানসভা নচলিলে, মানে সম্পূৰ্ণ নহ'ল, প্ৰায় আধাতে সামৰিবলগীয়া হ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ যি দলীয় MLA আছিলে, MLA সকল আৰু মন্ত্ৰীসকলৰ লগত বৈঠকত মিলিত হৈছিল। আৰু বৈঠকত মিলিত হোৱাৰ পাছত সেই হাইস্কুল শিক্ষক সংস্থাই তেওঁলোকক লগ ধৰিছিলে, অৰ্থাৎ মুখ্যমন্ত্ৰীক লগ ধৰিছিলে। আৰু মুখ্যমন্ত্ৰীক লগ ধৰাৰ পৰৱৰ্তী সময়ত তেওঁলোকে মেমৰেণ্ডাম দিছিলে আৰু মেমৰেণ্ডামখন চাই মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈছিলে যে অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থা। তেতিয়া মুখ্যমন্ত্ৰীয়ে এটা আশ্বাস দিছিলে, খুব ভাল খবৰ। আশ্বাস, অকল আশ্বাস বুলি ক'লে নহ'ব, খুব এটা সুন্দৰ খবৰ এটা দি থৈ গৈছে। খবৰটো হ'ল, বহুতে আগ্ৰহেৰে ৰৈ আছে, খবৰটোকো মই কৈ দিছোঁ যে আপোনালোকে ইমান দিন ধৈৰ্য ধৰিছে আৰু অকণমান ধৈৰ্য ধৰক, আপোনালোকৰ কাৰণে মই কামখিনি কৰি দিম। মনত ৰাখিব কি বুলি কৈছে, আপোনালোকে ইমান দিন ধৈৰ্য ধৰিছেই আৰু অকণমান দিন আৰু কিছুদিন ধৈৰ্য ধৰক, মই আপোনালোকৰ কামখিনি দায়িত্ব লৈছোঁ, মই কৰি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টভাৱে কৈছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে, ক্লিয়াৰ হৈ গৈছে যে বহুতে ভাবি আছে ভেঞ্চাৰ শিক্ষানুষ্ঠান আকৌ প্ৰাদেশিকৰণ হ'ব জানো, হ'বনে? কাৰণ বহুতে কমেণ্ট কৰি আছে, সেই কমেণ্টৰ মই ৰিপ্লাইটো ইয়াতে দি দিছোঁ যে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হ'ব। আৰু এইটো মই কোৱা কথা নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই নিজেই কামখিনি হাতত লৈছোঁ, দায়িত্ব লৈছোঁ, আপোনালোকে ইমান দিন যেতিয়া ধৈৰ্য ধৰিছে তেনেহ'লে আৰু কিছুদিন ধৈৰ্য ধৰক, মই কামখিনি ধুনীয়াকৈ কৰি দিম, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এনেধৰণৰ এক আশ্বাস প্ৰদান কৰি থৈ গৈছে হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থাক। তাতে ME বিদ্যালয়ৰ যিসমূহ ড্ৰপ আউট টিচাৰ আছিলে তেওঁলোকো তাত আছিলে, তেনেধৰণে ME বিদ্যালয়ৰ বহুতো শিক্ষক আছিলে আৰু হাইস্কুলৰ শিক্ষক আছিল। তাৰমানে কিন্তু হাইস্কুল শিক্ষক সংস্থা বুলি কৈছিলে। মই আপোনালোকক সেই মেমৰেণ্ডামখন মই অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। লগতে তেওঁলোকে যে মুখ্যমন্ত্ৰীক লগ ধৰিছিলে সেই যিকেইটা পাছ আছিলে, পাছকেইটাও মই দেখুৱাই দিছোঁ আপোনালোকৰ ভিডিঅ'ত, চাই লওক। মেমৰেণ্ডামখনৰ ফটোকপিটো হ'ল এইটো, অল আছাম নন প্ৰভিঞ্চিয়েলাইজ হাইস্কুল টিচাৰ্ছ এছ'চিয়েশ্যন। আৰু মই এই কপিটোত ইমান স্পষ্টকৈ অহা নাই কথাখিনি, কিন্তু মই দাবীকেইটা মই আপোনালোকক দেখুৱাই লৈছোঁ। সেই দাবীকেইটা কি আছিলে, আজি এইখন ইয়াত দাবীকেইটাত ইয়াত স্পষ্টভাৱে লিখিছে 1/1/2006 চনৰ বা তাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলৰ থকা এনেধৰণে লিখিছে, কিন্তু মই দাবীকেইটা সেইকেইটা দেখুৱাই লৈছোঁ। মই আপোনালোকক চাই লওক দাবীকেইটা। মই সেই দাবীকেইটা মই দেখুৱাই লৈছোঁ, এইখন চাওক, অফিচ অফ দি অল আছাম নন প্ৰভিঞ্চিয়েলাইজ হাইস্কুল টিচাৰ্ছ এছ'চিয়েশ্যন। জয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সুদীৰ্ঘ 8 বছৰ পিছত ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰাৰ বাবে আমাৰ সন্থাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। লগতে আমাৰ দাবীসমূহ উনুকিয়াই দিছোঁ। দাবীসমূহ কেনেধৰণৰ আছিলে,
1 নম্বৰতে 1-1-2006 ইংৰাজী চন বা তাৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে তাৰমানে 1-1-2006 আগলৈকে যিবিলাক বিদ্যালয় হাইস্কুলে বিশেষকৈ তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC দিছিলে সেইবিলাক বিদ্যালয়ক প্ৰাদেশিকৰণ কৰাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে 1 নম্বৰ পইণ্টত 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে 1-1-2006 বা তাৰ পূৰ্বে স্থাপিত হোৱা অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণী খোলাৰ অনুমতি স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে তাৰমানে 1-1-6 আগত যিবিলাক বিদ্যালয় খুলিছিলে যিবিলাক প্ৰতিস্থাপিত হৈছিলে সেইবিলাক বিদ্যালয় এই দাবীত উল্লেখ কৰা হৈছে তেওঁলোককো প্ৰভিন্সিয়েলাইজ কৰিব লাগে প্ৰাদেশিকৰণ কৰিব লাগে আৰু তেওঁলোকৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় যিবিলাক অনুমতি স্বীকৃতি এনেধৰণৰ যিবিলাক পাৰ্মিশ্যন পাইছিলে সেইবিলাক বিদ্যালয় প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগে বুলি তেওঁলোকে দাবী জনাইছিলে 3 নম্বৰ পইণ্টত আছে বৰ্তমানৰ নৱম দশম শ্ৰেণী অনুমতিপ্ৰাপ্ত বিদ্যালয়সমূহ সেৱাৰ দ্বাৰা দশম শ্ৰেণী অনুমতি স্বীকৃতি প্ৰদান ব্যৱস্থা কৰিব লাগে বৰ্তমান যিবিলাকে নৱম শ্ৰেণী মানে পাৰ্মিশ্যন পাই থৈছে তেওঁলোকক দশম শ্ৰেণী পাৰ্মিশ্যন বা তেনেধৰণৰ স্বীকৃতি যি ধৰণৰ দিয়া নাই বৰ্তমান খুলি দিয়া নাই এই প্ৰচেছটো তেওঁলোককো প্ৰচেছলৈ যাবৰ কাৰণে এইটো খুলি দিবলৈ অপেন কৰি দিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে 4 নম্বৰ পইণ্টত আছে হাইস্কুলত যিহেতু 2010 চনলৈ 3টা শ্ৰেণী আছিল সেই ভিত্তিবৰ্ষ 2006 ধৰি লৈ অষ্টম শ্ৰেণীহে প্ৰথম শ্ৰেণী হিচাপে ধৰি লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে অৰ্থাৎ এইটো কোৱা হৈছে যে 2010 চনলৈকে অষ্টম শ্ৰেণীটো আছিলে হাইস্কুলৰ অৰ্থাৎ 3টা ক্লাছ আছিলে লোৱাৰ ক্লাছ সেইকাৰণে 1-1-2006 যদি ধৰা হয় লোৱাৰ ক্লাছটো বৰ্তমান আইনখনত ধৰা হৈছে 2017 চনৰ যিখন আইন তাত ধৰা আছে লোৱাৰ ক্লাছটো নৱম শ্ৰেণী কিন্তু সেইটো তেওঁলোকে আঁহুৱা বুলি ভাবি তেওঁলোকে অষ্টম শ্ৰেণীটোহে ফাৰ্ষ্ট ক্লাছ বুলি ধৰি তেওঁলোকক প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগে বুলি তেওঁলোকে দাবী জনাইছে আৰু এই স্মাৰক পত্ৰখন লগতে দাবীসমূহ মুখ্যমন্ত্ৰীক আজি দিছে 2017 আৰু 18 যি সংশোধনী বিধেয়ক আছে অসম শিক্ষা আইন পুনৰ সংশোধন কৰি 2011 কাৰণ 2010 লৈকে 31 ডিসেম্বৰলৈকে অষ্টম শ্ৰেণীটো আছিলে হাইস্কুলৰ সেইকাৰণে নৱম শ্ৰেণীক যদি ফাৰ্ষ্ট ক্লাছ ধৰা হয় এতিয়া নৱম শ্ৰেণীক ফাৰ্ষ্ট ক্লাছ ধৰিছে 1-1-2006 ধৰিছে সেইকাৰণে তেওঁলোকে সেই 1-1-2006 টোৰ পৰা অকণমান এখোজ পিছলৈ আহি 1-1-2011 ধৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে আৰু তেতিয়া নৱম শ্ৰেণীটোৱে ফাৰ্ষ্ট ক্লাছ থাকক কোনো আপত্তি নাই তেনেধৰণেও এইটো কাৰণ দৰ্শাইছে লগতে 6 নম্বৰ দফাত আছে বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া নিযুক্তি পত্ৰসমূহ বাহাল ৰাখিব লাগে যাতে 2020 ইংৰাজী চন পৰ্যন্ত ইউডাইচ আৰু ডাইচ প্লাছত নাম থকা শিক্ষক কৰ্মচাৰী পদসমূহৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে অৰ্থাৎ 2020 লৈকে যিবিলাক ডাইচত সোমাই আছে অন্তৰ্ভুক্তি হৈছে ডাইচত ইউডাইচত সোমাই আছে ডাইচত যিবিলাক নাম আছে সেই নামৰ এগেইনষ্টত শিক্ষকসকলক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে 7 নম্বৰ পইণ্টত আছে 2013 আৰু 2021 ইংৰাজী চন প্ৰাদেশিকৰণৰ পৰা বাদ পৰা অৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰী পদসমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে অৰ্থাৎ 2013 চনত যিবিলাক বাদ পৰি গুচি গ'ল ড্ৰপ আউট হিচাপে থাকি গ'ল লেফট আউট হিচাপে থাকি গ'ল 2021 চনত ড্ৰপ আউট আৰু লেফট আউট হিচাপে থাকি গুচি গ'ল সেই বিদ্যালয়সমূহকো তেওঁলোকে প্ৰাদেশিকৰণৰ তাৰমানে যিবিলাক পদ থাকি গ'ল সেই পোষ্টসমূহকো তেওঁলোকে প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগে বুলি এনেধৰণৰ দাবী উত্থাপন কৰিছে আজি তেওঁলোকে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলে তাৰ যিকেইটা পাছ কেইটা এইকেইটা হ'ল আসাম লেজিসলেটিভ এছেম্বলি এন্ট্ৰি পাছ এইকেইটা আছিলে আৰু এই 5 নম্বৰ দিয়া আছে আপোনালোকে সাৰ্চ কৰি ল'ব পাৰিব নেটত আৰু ইয়াত কিউআৰ কোডো দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব নুৰ আলী আহমেদ ভিজিটৰ গেলাৰী পাছ আছিলে 20/12/2022 তাৰিখ অৰ্থাৎ আজি বহুতে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী এতিয়া অপেক্ষা কৰি ৰৈ আছে যে আকৌ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হ'ব নে নহয় ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে ভেঞ্চাৰ শিক্ষানুষ্ঠান পুনৰ প্ৰাদেশিকৰণ হ'ব কিন্তু তাৰ কাৰণে আমাক লাগিব কেৱল অকণমান ধৈৰ্যৰ ফল সদায় মিঠা এনেধৰণেই খবৰবোৰ আহি থাকিব মই আপোনালোকক খবৰবোৰ অবিৰতভাৱে দিবলৈ চেষ্টা কৰিম ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে